হাই গাইজ, গুড মৰ্ণিং সকলোকে। অন্য এটা নতুন ব্লগৰ সৈতে মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আচলতে এখন জাগালৈ গৈ আছোঁ, মোৰ ইউনিভাৰ্চিটিলৈ গৈ আছোঁ। গতিকে আপোনালোককো দেখাম তাতেনো কি কৰোঁ। আচলতে মোৰ মাৰ্কশ্বিট কিবা কিবি ল'ব লগা আছে, গতিকে তাকে গৈ আছোঁ। চাই থাকিব ব্লগটো। এতিয়া ৰাতিপুৱাৰ 6টা বাজিছে। আমি ৰুমৰ পৰা ওলাই গৈ আছোঁ মেট্ৰ' ষ্টেচনলৈকে। মেট্ৰ' লৈ ফালে আমি আচলতে কাশ্মীৰী গেটলৈকে যাব লাগিব, ISBT-লৈ। আৰু মোৰনো কলেজখন ক'ত এতিয়াই নকওঁ, আপোনালোকে চাই থাকক। চাই থাকিলে নিশ্চয় গম পাব ক'ত গৈ আছোঁ। এয়া কাশ্মীৰী গেট আহি পাই ফালে ৰৈ আছোঁ বাছখনলৈকে। আপোনালোককো দেখাইছোঁ অলপমান চৌপাশৰ নাজাৰাটো। আচলতে এতিয়া বেছি ক্ৰাউড নাই হোৱা, 6:30 মানহে হৈছে। ফাইনেলি গাড়ীত উঠিলোঁ। এয়া আমাৰ জাৰ্ণিটো ষ্টাৰ্ট হ'ল আৰু 4 ঘণ্টা লাগিব। 4 ঘণ্টাৰ পিছতহে গৈ পাম মোৰ কলেজখনলৈকে। গতিকে চাই থাকক। এতিয়া আমি সোমালোঁ উত্তৰ প্ৰদেশত আৰু আমাৰ বাছখন ৰখালে এখন ধাবাত কিবা খাবৰ বাবে। মই ঘৰতে অকণ ভাত খাই আহিছিলোঁ, সেইকাৰণে খাব মন নগ'ল। তাকে চানাকে অকণমান খালোঁ। 4 ঘণ্টাৰ জাৰ্ণিৰ মূৰত আহি পালোঁ মই পঢ়া কলেজখন। আচলতে আহি পালোঁ ৰুৰকীলৈ। হয়, ৰুৰকীতে মই পঢ়া। এখন উত্তৰাখণ্ডৰ এখন ষ্টেট হয়। এয়া যাই থাকোঁতেই আগৰ আচলতে মেমৰিবোৰ আকৌ ৰিফ্ৰেছ হৈ গৈছে মোৰ মাইণ্ডত। আগতে কেনেকৈ আহিছিলোঁ, চানডে আমি আউট পাছ লৈ আহোঁ ফ্ৰেণ্ডছবোৰৰ লগত, শ্বপিং কৰোঁ, কিবাকিবি খাওঁ আৰু ঘূৰোঁ। আৰু এয়া গংগাৰ এইটো এটা কেনেল হয়। এই কেনেলটোত আমি বহুত টাইম স্পেণ্ড কৰিছোঁ ফ্ৰেণ্ডছবোৰে। আমি বহু এনেকৈ খুব ভাল লাগে। আৰু গংগাৰ পানীখিনি ইমানেই ঠাণ্ডা, আৰু যিমানেই ঠাণ্ডা দিন নহওক বা যিমানেই গৰম দিন নহওক, পানীখিনি সদায় যেন একেই ঠাণ্ডাটো পাওঁ। খুব ভাল লাগে। আৰু সেইখন গংগা ব্ৰিজ হয়। ৰাতি হ'লে ইমান ধুনীয়াকৈ লাইটছবোৰ জ্বলি থাকে, বহুত ভাল লাগে। এয়া এতিয়া গৈ আছোঁ ৰিক্সাত। চ' ফাইনেলি আহি পালোঁ মই ইউনিভাৰ্চিটি আৰু এয়া বহি আছোঁ। সেয়া কলেজৰ পৰা ওলালোঁ আৰু কামবোৰ হ'ল কিবা কৰি ফাইনেলি। এতিয়া গৈ আছোঁ অন্য এটা ডেষ্টিনেশ্যনলৈ, খুবেই ভাল লগা এটা জেগালৈ। তাৰপিছত ভোক লাগিল। ভোক লাগোঁতে ইয়াতে অলপমান ৰখিলোঁ ৰুৰকীতে। এখন নতুনকৈ খুলিছে বোলে দাদাই, 3 দিনমানহে হ'ল ৰেষ্টুৰেণ্টখন। বোলো ময়ো এবাৰ সোমাই খাই টেষ্ট কৰি যাওঁ কেনেকুৱানো হয়। পিছে খুবেই ভাল লাগিলে। এয়া অৰ্ডাৰ কৰিলোঁ ম'ম'জ, দাদাৰ স্পেচিয়েল ম'ম'। তাৰপিছত চাওমিনো অলপমান অৰ্ডাৰ কৰিলোঁ, তাকে খালোঁ। বহুত ভোক লাগি আছিলে দিনটো। এনেকৈ আকৌ এটি নতুন ব্লগৰ সৈতে আপোনালোকক লগ পাই আছোঁ। ব্লগবোৰ চাই থাকিব বা